আপোনালোকৰ সৰু এটা ভিডিঅ'ৰ মাজলৈ লৈ আহোঁ আৰু সকলোৱে বাৰু জানে বাৰু তথাপিতো মই আপোনালোকক অকণমান দেখুৱাৰ এটা চেষ্টা কৰিলোঁ আৰু সকলোৰে নিজা নিজা মানে কি প্ৰতিভা আছে বা নিজা নিজা সকলোৱে বেলেগ পদ্ধতিত কৰে নহয়নে বাৰু মইনো আপোনালোকক আজি কি কৰোঁ তাকে অকণমান দেখাম বুলি ভাবিলোঁ আৰু সকলোকে নমস্কাৰ জনালোঁ পোনপ্ৰথমে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম আৰু মই ৰেখা মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ আৰু মোৰ যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আজি মই ইয়াত বিহু আহিলে নহয়নে বাৰু বিহু আহিলে যে কিমান ভাল লাগে নহয়নে বাৰু আৰু বিহুত বাৰু গামোচা আমাৰতো অসমীয়া মানুহৰ গামোচাখনেই বাৰু মেইন নহয়নে যিমান যি নোলালেও মানে কি গামোচাৰ মানে কি সেইটো নাযায় বাৰু গামোচা থাকিবই সেয়েহে এইখন দেখিছে বাৰু এইখন এখন ধুনীয়া ফুলাম গামোচা আৰু এই ধুনীয়া ফুলাম গামোচাখন অকণমান আৰু সজাম বুলি ভাবিলোঁ তাকেই বোলো কেনেকৈনো কি কৰোঁ আপোনালোকক অকণমান দেখাম আৰু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব স্কিপ কৰিলে বাৰু একো গম নাপায় কি কৰোঁ সেয়েহে আপোনালোকক অকণমান দেখুৱাৰ এটা চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এয়া চাদৰৰ ধুনীয়াকৈ চাদৰৰ মই এইটো চাইড দেখিছেনে এয়া ধুনীয়াকৈ মিচিঙত বাৰু মিচিঙৰ সহায়েৰে চিলাই লৈছোঁ চিলাই মই এতিয়া মানে কি গুঠিম আৰু মইনো কেনেকৈ গুঠোঁ মোৰ পদ্ধতিটোত আপোনালোকক অকণমান দেখাম বুলি ভাবিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব বুলি এয়া মইতো ইয়াতে দুডাল লৈছোঁ বেছি নল'লেও হ'ব আৰু সকলোৰে নিজা নিজা কথা বাৰু তথাপিতো ইয়াতে মই দুডালেই লৈছোঁ বেছি লোৱা নাই বাৰু চাদৰ এইটো মানে কি এই ধুনীয়াকৈ দহি গোঠাৰ কাৰণে একেবাৰে ৰেডি হৈ গ'ল আৰু মই ইয়াতে গুঠি দিম মই বাৰু এনেকুৱাকৈ গুঠোঁ মই মানে কি মই বুলি নহয় আৰু সকলোৱে বাৰু নিজা নিজা পদ্ধতি আছে মই তাকে কৈছোঁ যোনে যিটো পদ্ধতিত সুবিধা পায় সেইটো পদ্ধতিত কৰিলে ভাল নহয়নে বাৰু আৰু মই কেনেকৈ কৰোঁ আপোনালোকক অকণমান দেখাওঁ আৰু ভাল পালে মানে কি লাইক কৰি দিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া আপোনালোকক দেখাওঁ চাবচোন মই কেনেকৈ গুঠোঁ মোৰ পদ্ধতি তো বাৰু সহজে মইতো খুব সহজ পাওঁ বাৰু পদ্ধতিটো দিয়ে আৰু আপোনালোকেও আশা কৰোঁ ভাল পাব বুলি এয়া দেখিছেনে এনেকুৱাকৈ নিজৰ ডিষ্টেঞ্চটো মিলাই কিনে বনাই গ'লেই হ'ল বাৰু এনেকুৱাকৈ মই ৰছীডাল এনেকৈ সোমাই দি ইফালে তিনিটামান গাঁঠি দিম তিনিটা হওক চাৰিটা হওক অকণমান তিনিটা বা চাৰিটা দিলে ভাল আৰু মজবুত হয় নহয়নে বাৰু আৰু আপোনালোকে বাৰু কেনেকুৱাকৈ গুঠে মোক ক'বচোন আৰু মই বাৰু এইটো পদ্ধতিতে ভাল পাওঁ বাৰু গুঠি আৰু আজিকালি চবেই বাৰু জানেই দিয়কচোন তথাপিতো মই অকণমান ভিডিঅ' আকাৰে লৈ আহিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় ভিডিঅ'টো লাইক কৰি দিব দেখিছেনে মই এই মানে কি ধুনীয়াকৈ ওলাই থৈ দিছিলোঁ মই সূতাৰে লৈছোঁ আৰু সূতাৰ হ'লে ভাল লাগে গামোচাখনত সেয়ে মই সূতাৰ লৈছোঁ দহি মানে কি দহিখিনি আৰু আপোনালোকে যি ভাল পায় সেইটো ল'ব পাৰে এয়া দেখিছেনে কেনেকুৱাকৈ লৈছোঁ ইয়াতে চাৰিটামান গুঠি দিলোঁ মই বাৰু এনেকুৱাকৈ গুঠি লওঁ কিছুমানে ধৰক আগতে গুঠি লৈ যায় বাৰু তেনেকুৱাকৈ মই তেনেকুৱা নকৰোঁ মই বাৰু এনেকুৱা কৰোঁ মোৰ পদ্ধতিটোত দেখাই দিছোঁ আপোনালোকক দেখিছেনে দি দিলোঁ এনেকুৱাকৈ ইয়াতো তিনিটামান গুঠি দিম মই তিনিটা হওক চাৰিটা হওক দিলে ভাল কাৰণ মজবুত হয় তেতিয়া ওলাই নাযায় এতিয়া কি হয় কিছুমানে ধৰ বেছি গুঠি নিদিয়ে চাবচোন দোকানৰ ৰেডিমেডবিলাকত ভালকৈ গুঠি নিদিয়ে কাৰণ ওলাই যায় গুঠি ভালকৈ নিদিলে সেনেকুৱাকৈ আমি বহুত আনিছোঁ ৰেডিমেড আনিলে তাৰমানে 2 দিনৰ পিছতে মানে কি ওলাই যায় মোৰ এতিয়া ওলাই নাযায় মই তিনিটামান এনেকৈ ধুনীয়াকৈ গুঠি দিম আপোনালোকেও এনেকুৱাকৈ তিনিটামান গুঠি দিব তাৰপিছত এইটো মোৰ গুঠনিটো হ'বই আৰু এয়া দেখিছেনে ধুনীয়াকৈ বাৰু গাৰুটো দি লওঁ নহ'লে গুচি আহে নহয় দেখিছেনে এতিয়া আমাৰ এইডাল গুঠিলোঁ এয়া বেজীৰ সহায়েৰে কিছুমানে বেজী বাৰু তেনেকুৱাকৈ ব্যৱহাৰ নকৰিও গুঠে মই বাৰু বেজীৰে কৰিছোঁ আৰু আপোনালোকে যিটো সুবিধামতে কৰিব ভাল পায় গুঠিটো দেখিছেনে এই গাঁঠিটো ভালকৈ দিব লাগে কাৰণ এই গাঁঠিটো ওলাই গ'লে দহিবিলাক ওলাই যায় মই কেনেকৈ দিছোঁ দেখিছেনে ধুনীয়াকৈ টানি দিব ইয়াতে বেজীটোৰ সহায়েৰে এনেকৈ গুঠি দিব আৰু এবাৰ গুঠি দিব
এনেকুৱাকৈ দুবাৰমান দিলে ভাল আৰু কাৰণ ওলাই নাযায় মই কৈছোঁৱে আপোনালোকক তেতিয়া আৰু ডাঠ হয় বস্তুটো ধুনীয়া হয় ওলাই নাযায় ওলাব মানে কি একেবাৰে ক্ষমতাই নাই বোলো এয়া জোখ হিচাপে এতিয়া কাটি দিব এনেকুৱাকৈ আৰু যিমান লাগে আজিকালি প্ৰায় কিছুমানে দীঘল লয় কিছুমানে ধৰক চুটিকৈ ভাল পায় আজিকালিতো কিছুমান বেছিভাগ দীঘলে ভাল লাগে এয়া দেখিছেনে মোৰ জুলুমটো এইটো জুলুমটো ৰেডি হৈ গ'ল দেখিছেনে মোৰ বাৰু এইকেইটামান গুঠা গ'লেই বাৰু আৰু আপোনালোকক গোটেইখিনি বাৰু দেখুওৱা নাই মই এয়া দেখিছেনে একেবাৰে সহজ আৰু সহজ পদ্ধতি অতি সোনকালে হয় বাৰু ভালো লাগে আৰু কি হয় গামোচাবিলাকত এনেকৈ যে আমি গুঠি দিওঁ গামোচাখনৰ শুৱনিটো খুব শুৱনি আহে নহয়নে বাৰু সেয়েহে ভিডিঅ'টো কৈছোঁৱে বাৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কৰি দিব আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু সকলোকে আৰু নেক্সট ভিডিঅ'ত লগ পাম এতিয়ালৈ এৰিছোঁ বাই বাই